পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকো ভালে আছে। আজি যিহেতু উৰুকা, এয়া দেখিছে মাছ ফ্ৰাই হৈ আছে আৰু আপোনালোকৰ আজি উৰুকাৰ ৰেচিপি কি মই এফালে মাছ ফ্ৰাই কৰি আছোঁ। যিহেতু মা নাইকিয়া ঘৰত, সেইকাৰণে মই বনাবলগীয়া হৈছে। আৰু এইফালে চাওক, পিঁয়াজ আদা নহৰু আৰু এয়া মাংস বনাইছোঁ। মাংস উৰুকা বুলি ক'লে দুইটা থাকিলে বেছি ভাল লাগে। আৰু এয়া মাংস ফ্ৰাই কৰি আছোঁ, আপোনালোকে দেখিছে। আৰু কেনেকুৱা লাগে খাই সেইটো পিছে মই নাজানো, যিহেতু ময়ো বিশেষকৈ বনাই নাথাকোঁ। আৰু এয়া ৰাতিপুৱাই বিহুৰ দিনা এয়া জলপান লৈ লৈছোঁ, চাওক আপোনালোকে দেখিছে। আৰু ৰাতিপুৱা জলপান খাই বৰ ভাল লাগে এনেকুৱা ভোগালীৰ বিহুৰ দিনা, সেইকাৰণে চবেই খাব লাগে। আপোনালোকেও খায়নে এনেকৈ? আৰু এয়া গুড়, এইফালে বুন্দিয়া, এইফালে দৈ আৰু চিৰা লৈ লৈছোঁ। আৰু এইফালে মুড়ি লাডু, তিলপিঠা আৰু এয়া লাড্ডু নাৰিকলৰ, আৰু এয়া তেলপিঠা, বৰপিঠা বুলিও কয় বহুতে। আৰু এয়া মই খাবলৈ লৈছোঁ ৰাতিপুৱা, আপোনালোকে দেখিছে। আৰু আপোনালোকেও এনেকৈ খায়নে? জলপান খাই ভাল পায়নে? মই খুব ভাল পাওঁ এনেকৈ জলপান খাই। আৰু এয়া আমাৰ কীৰ্তন আহে মাঘৰ বিহুত, আমাৰ ফালে কীৰ্তনত সেৱা লোৱাৰ পাছত আৰু তেওঁলোকে এনেকৈ প্ৰসাদ দি থৈ যায়। আৰু এয়া চাওক, কমলা বাটাচা আৰু কল। আৰু এয়া মই এতিয়া প্ৰসাদ খাম, আপোনালোকেও খাওক আজিৰ দিনটো। আৰু বিহুৰ শুভেচ্ছা থাকিল। ভোগালীৰে সকলোৰে উপচি পৰক ভোগালীৰ ৰং, বিহুৰ শুভেচ্ছা।